এখন বিশেষ ঘৰ হয়তো ঘৰটো দেখা পাই বহুতে চিনি পাইছে আৰু বহুতে ক'ব এইখন ঘৰেই নে হয় এইখন হৰ্ষিতাহঁতৰ ঘৰ গতিকে পলম নকৰি বলকচোন ঘৰখনৰ ভিতৰলৈ সোমাই যাওঁ ৱেলকাম টু হৰ্ষিতাছ হাউচ আৰু এইটো হৈছে মই দেখাই দিছোঁ ফাৰ্ষ্ট এইটো হৈছে তাহাঁতৰ ড্ৰয়িং ৰুম যিটো থাকে চবৰে অকণমান বেলেগ কিন্তু এইটো যদি আপোনালোকে বিচাৰি চাই না চাৰিওফালে মৰম ভাল পোৱা পাব যদি বিচাৰি চাব জানে আৰু তাৰপিছত আহক আৰু ইফালে খুৰা একবাৰ দেখাই দিয়ে ধুনীয়াকৈ খুৰা আৰু এতিয়া আমি মানে বহুত পুৰণা হৈ গ'লো নতুন নাই তাৰমানে আগৰে চিনাকি আমি আহি দিওঁ তাৰপিছত এইটো হৈছে বেডৰুম ধুনীয়াকৈ দেখাই চাৰিওফালে আৰু এইবিলাক কাপোৰ চাপোৰ তাই চিলাব ধুনীয়াকৈ লৈ আনিছোঁ মই তাই পুৰা পাকত আৰু ওপৰফালে যে চেপাটো দেখা পাইছে এইটো তাই ধুনীয়াকৈ বনাইছে নিজে বনোৱা চেপা আৰু এইবিলাক তাৰ হাতৰ বেৰ বেৰ মানে কি গমেই পাইছে টেণ্ট হাউচৰ যে সেইবিলাক থাকে সেইবিলাক আঁৰি থোৱা আছে আৰু এইফালে এইটো হৈছে সৰুকৈ পাকঘৰ লগতে এইফালে যে এই দৰ্জাখন দেখা পাইছে তাই দেখুৱাইছে যে এইখন তাই নিজে বনাইছে নিজ হাতেৰে বনাইছে গতিকে বলকচোন আৰু আগবাঢ়ি যাম এইটো হৈছে তেওঁলোকৰ বেডৰুম আৰু এইটো হৈছে তেওঁলোকৰ গোহালি ঘৰ তেওঁলোকৰ যিটো থকা ৰুম তাতকৈ গোহালি ঘৰটো অকণমান বেছি ডাঙৰ ইয়াতে গৰু থাকে 4টা এতিয়া আমি গৈ আছোঁ হৰ্ষিতাৰ ঘৰলৈকে হৰ্ষিতাৰ নামটো ছ'চিয়েল মিডিয়াত বৰ্তমান জনপ্ৰিয়ই হয় আৰু তাইৰ ভিডিঅ' প্ৰায় মই দিয়ে থাকোঁ আপোনালোকে দেখা পায়ে থাকে যিখিনি ইউটিউবত আছে তেওঁলোকে দেখা নাপাব কাৰণ তাইৰ মানে যিখিনি ভিডিঅ' আছে মই ফেচবুকতে দি থাকোঁ ইউটিউবত দিয়া নাযায় গতিকে আজি এই ভিডিঅ'টো ইউটিউব ফেচবুক দুইটাতে যাব যিজনী ছোৱালী হৰ্ষিতা মই প্ৰত্যেকটা ভিডিঅ'ত তাইৰ কথা কৈয়ে থাকোঁ আপোনালোকে গমেই পায় বিৰাট টেলেণ্টেড ছোৱালী তাৰমানে মই নিজকে ভাবোঁ মই টেলেণ্টেড কিন্তু মই কিহে মোৰ নিচিনা এশটাৰ গুণ তাইৰ তাতে আছে তাৰমানে এনেকুৱা ধৰণৰ টেলেণ্টেড তাৰমানে যে যোৱাৰ মেইন উদ্দেশ্যটো হৈছে যে তাই ডাইৰেক্ট হেল্প যদি কৰিব খোজে কোনোবাই খুৰাই নলয় মানে মানা কৰি দিয়ে তাইৰ ইচ্ছা থাকে তাইৰ ধৰা মোবাইল এটা ল'ব তাইৰ ইচ্ছা আছে কাৰণ তাই ভিডিঅ' বনাই ভাল পায় সেইকাৰণে মোৰ তাতে পঠাই দিয়ে কিন্তু কোনোবা মোবাইল এটা দিলেও তাইৰ ঘৰত যিহেতু লাইন নাই গতিকে তাই চাৰ্জ দিব নোৱাৰে গতিকে সেনেকুৱা ধৰণৰ বহুত প্ৰব্লেম আহি পৰে সেই ঘৰখনৰ মানে এনেকুৱা কথা ওলালে আৰু গতিকে আজি মই এয়া কাপোৰ লৈছোঁ এয়া মেখেলা চাদৰ আৰু এইফালে কুৰ্তি আছে কিছুমান এতিয়া আপোনালোকে কোনোবা ক'ব পাৰে যে কুৰ্তি বেলেগ তুমি পিন্ধা কুৰ্তি কিয় দিছা মই এবাৰ ইউজ কৰিছোঁ বা দুবাৰ ইউজ কৰিছোঁ বাছ তাতকৈ বেছি ইউজ কৰা কাপোৰ নহয় এয়া আৰু মই কিয় এইটো কথা ভাবিলোঁ জানেনে কাৰণ আপোনালোকে বহুতেই থাকিব পাৰে পুৰা ব্ৰেণ্ডেড কাপোৰ পিন্ধা এবাৰ পিন্ধি নিপিন্ধা কিন্তু মই সেনেকুৱা ছোৱালী নহয় মোক এতিয়াও মামীহঁতে কাপোৰ দিয়ে কুৰ্তি দিয়ে মই পিন্ধো বা কোনোবা যদি ভাল আছে সেইটো কৈছোঁ পিন্ধা মোক যেতিয়া কোনোবাই দিব খোজে আৰু যে মোৰ এনেকুৱা কাপোৰ আছে তুমি পিন্ধিবা নেকি মই বিৰাট ভাল পাওঁ এনেকুৱা যদি কোনোবা কয় আৰু সৰুতে মই আমি বেলেগৰ কাপোৰ পিন্ধিয়ে ডাঙৰ হৈছোঁ এতিয়ালৈকে ষ্টিল পিন্ধি আছোঁ মই বেলেগৰ কাপোৰ সেনেকুৱা ধৰণৰ আৰু গতিকে মোৰ যিহেতু মনত সেনেকুৱা এটা ভাৱ আছে কাপোৰৰ প্ৰতি বেলেগে দিয়া কাপোৰ পিন্ধি ভাল পাওঁ বা চলি যাব পাৰোঁ গতিকে তাইৰো যিহেতু ঘৰখন সেনেকুৱা গতিকে মই ভাবিলোঁ যে তাইৰো অকণমান পৰিমাণে হ'লেও কিবা অলপ হেল্প হ'ব মোৰ এইখিনিৰ পৰা গতিকে তাইক মই আগতে সুধি লৈছোঁ যে এনেকুৱা পিন্ধিবা নেকি তাই পিন্ধিম বুলি কৈছে বা যদি বেছিকৈ আছে তেতিয়াহ'লে তাই সেই কাপোৰ কাটি কিনে কিবা বেলেগো বনাব বুলি কৈছে ধৰক বেগ চেগ বনাই কিবা চিবা বনাই আৰু গতিকে সেনেকুৱাকৈ কাপোৰ দুটামান যিহেতু ডাইৰেক্ট হেল্প নলয় মই মেখেলা চাদৰ লৈ আহিছোঁ 3যোৰ তাই ব্লাউজকেইটা চিলাব দিম মেখেলা চাদৰ হ'ল কাম তাই জানে গতিকে গোটেইকেইযোৰ 3যোৰ লৈ আহিছোঁ তাইক কৰিব দিম গতিকে সেই 3যোৰ কৰাৰখিনি মানে পইচাখিনি দি দিম আৰু ডাইৰেক্টলি নহয় কাৰণ মই আমাৰ ঘৰৰ পৰা তাইৰ ঘৰ বহুত দূৰ হয় গতিকে আমাৰ ওচৰতে চিলোৱাৰ কাৰণে কিবা কিবি আছিল কিন্তু মই তাতে দিয়া নাই তাইৰ তাতে দিছোঁ যাতে ইনডাইৰেক্টলি অকণমান হেল্প হয় আৰু সেইটো মই বিচাৰিছোঁ আৰু গতিকে বলক এতিয়া যাওঁ ট্ৰাই ঘৰলৈ তো এয়া আহি পালোঁ এইফালে আপোনালোকে অকণমান নামি যাব লাগিব মথাউৰি বুলি কৈছোঁ ন মই এইটো ৰাস্তা এইফালে এইটো মথাউৰি অকণমান নামি যায় আপোনালোকে তাইৰ ঘৰটো পাব ৰ'ব এইয়া নামিলোঁ মথাউৰিৰ পৰা ৰাস্তা একদম বেয়া ৰাস্তাটো অকণমান বেয়া আছে দেই কিয় পাৰিবি নেকি ইফালে দিব ইয়াতে পোষ্ট এটা নাম খাৰা কৰি থৈ দিছে মানে একদম ট্ৰেক্টৰলৈ আছে গাড়ীলে সাইকেললৈ আছে নাই না তথাপিও আমি ইয়াত মৰখা ইফালে আমি ইফালে বলা মই লৈ যাম আমি যোৱা হতে নোযোৱা ছোৱালী ইয়েছ কি মাতি দিছে মোক কৈছে যে আৰু এটা উঠি হ'ল কি হৈছে মোক সকলে গৈ এটাই কি গামটো মুখলৈ দেখা বুলি কৈছে বাবা ওর বাড়ি কি দোকান কে বন্ধ আছে না খুলবে হ নাই দোকানরে বস্তু বনে
এতিয়া দোকানৰ বস্তু বনাই আছে ঘৰত যদি খাই দিব যদি দিয়ে খাবা দিবে নাই দোকানৰ বস্তু দোকানত লাগি বনোৱা বস্তু আৰু চাপৰি নেকি দেই ক'ত কাক কি দিয়ে নাই কি বস্তু আলু পৰঠা এইটোৰ নাম চাপাতি চাপৰি পিঠা কৰছি আমাৰ ইয়াতে চাপৰি পিঠে চাপাতি পিঠে আলু আলু গুঞ্চিয়াচোন কোনটো চাচোন ইমান পাতল কেনেকে আছে আলু পৰঠাটো এগিলা কাৰিগাৰ এখন পাব নিছিলো এতিয়া দিলো কাক দিলা চাহ খাওঁ দিলো অকমান কাম কৰিছে নেকি কি কাম কৰিছে কি কাম হা বিক্ৰী কৰিছো বিক্ৰী কৰিছ বঢ়িয়া 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 মজা মজা হে নেদলি কৰি ভালনে খবৰ চব বন্ধ কথা দিছে মই মানুহ চানো নাই দৰ্জা বন্ধ মানে একেদিন আমাৰ আহিনে মানুহটো চলাচল নহয় তুমি কি থওঁ দোকান যোৱা মই ভাবছো দোকানখনো বন্ধ আছে দৰ্জাখনো বন্ধ আছে মই বোলো মানুহ নাই প্লাষ্টিকৰ বাতিটো বাৰু ঘৰখনৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ আমি যদি ভালকৈ চাওঁ এই ঘৰখনৰ পৰা বহুখিনি কথা আমি শিকিব পাৰোঁ আমি খুৰাৰ পৰা এটা কথা ভালকৈ শিকিব পাৰোঁ যে যদি আমি কঠোৰ পৰিশ্ৰম কৰোঁ আৰু যদি আমি সৎ পথত থাকোঁ তেতিয়াহ'লে কাৰো ওচৰত হাত নাপাতাকৈ গোটেই জীৱনটো ধুনীয়াকৈ চলাই নিব পাৰোঁ বাৰু আজিৰ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ অহাকালি আকৌ কণ্টিনিউ কৰিম ইয়াৰ পৰা বহুখিনি কথা আপোনালোকক জনাবলগীয়া আছে আৰু হৰ্ষিতাৰ বিষয়ে বহুখিনি কথা আপোনালোকক ক'বলগীয়া আছে পুনৰ লগ পাম নেক্সট এটা ব্লগত টিল দেন বাই বাই যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই